পুনৰবাৰ সকলোকে আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে স্বাগতম জনাইছো। কেইটামান বস্তু মই অৰ্ডাৰ কৰিছিলো। ইয়াত মিক্স হল টাইপ হ'ব, মানে ফ্লিপকাৰ্ট আৰু মিশোৰ হল হ'ব। কাৰ্ডৰ পৰা অৰ্ডাৰ কৰা কেইটামান বস্তু লগতে মিশোৰ পৰা অৰ্ডাৰ কৰা কেইটামান বস্তু মই একেলগে এই ভিডিঅ'টোত শ্বেয়াৰ কৰিম। প্ৰাইচ সহ গোটেই পিকচাৰ সহ গোটেইখিনি মই স্ক্ৰীনত দি যাম, আপোনালোকে চাব পাৰিব। তেনেহ'লে আহক মই কি অৰ্ডাৰ কৰিছো আপোনালোকক দেখুৱাম। ফাৰ্ষ্ট অৰ্ডাৰটো আছিলে মিশোৰ ফালৰ পৰা। এইটো এটা টপ মই অৰ্ডাৰ কৰিছিলোঁ, ব্লেক কালাৰ, চিম্পল, ৰেগুলাৰ ইউজ কৰিব পৰা আৰু কটনৰ হয়। ফ্ৰণ্টৰ ফালে ৰাউণ্ড নেক আৰু পিছফালেও ছেমেই হয়। মানে ৰেগুলাৰ যদি পিন্ধিব বিচাৰে এনেকুৱা মানে খুব কমফৰ্টেবল হয়, গৰমো নহয়। কাপোৰটো আগতেও কৈছোঁ কটন হয়। আৰু ইয়াৰ লগত আৰু এটা মই অৰ্ডাৰ কৰিছিলোঁ, ছেম কম্বো পেকত আহিছিলে, এটা হোৱাইট কালাৰত। সেম পেটাৰ্ণ, ফেব্ৰিক কোৱালিটি সেম হয়। কোৱালিটিটো খুব ধুনীয়া হয় প্ৰাইচ ৱাইজ, আৰু প্ৰাইচসমূহ মই দি যাম। ইয়াত এটা কথা কৈ থওঁ, মানে এই হোৱাইট কালাৰটো অকণমান চি থ্ৰু টাইপ, অকণমান পাতল যেন লাগে। মানে তলত ইনাৰ পিন্ধিলে অলপ শ্ব' হ'ব পাৰে, ভিজিবল হ'ব পাৰে। গতিকে ছেম চাইজ মই দুইটা ছেম চাইজত মই অৰ্ডাৰ কৰিছিলোঁ। কাপোৰো ছেম হয়, কমফৰ্টেবল হয় আৰু খুব ভাল লাগিছে। আৰু যদি কাৰোবাৰ পচন্দ হয় অৰ্ডাৰ কৰিব পাৰে। এটা কুৰ্তা ছেট অৰ্ডাৰ কৰিছিলোঁ, এইটো হয়। এটা পেণ্ট আহিছে, লগত এটা কুৰ্তা আহিছে। এইটো ব্লেক কালাৰত আছে, পুৰা পিয়'ৰ ব্লেক নহয়। কুৰ্তাটো মই দেখুৱাইছোঁ, সেইটো ডিটেইলিংখিনি এনেকুৱা কৰা আছে। আৰু হাতটো এনেকুৱা ইমানখিনিলৈকে আছে। হাতটো নেক ডিজাইনটো চাব পাৰে। নেক ডিজাইনটো মোৰ তাত খুব ধুনীয়াকৈ হৈছে। এয়া সৰু কৰিব লগাও হোৱা নাই, খুব ধুনীয়াকৈ ফিটিং হৈ গৈছে। ছেম পেটাৰ্ণত পেণ্টটো আছে। পেণ্টটো এডজাষ্ট কৰিব পৰাকৈ সন্মুখত এডাল লেচ টাইপৰকৈ দিয়া আছে। মোৰ কুৰ্তাটোত ভালে লাগিছে, কিন্তু পেণ্টটো ইমান এটা মানে খুব ভাল লগা নাই মোৰ। যদি কাৰোবাৰ ভাল লাগে, ধৰ এনেকুৱা বেলেগ বেলেগ কালাৰত এভেইলেবল আছে, যদি ভাল লাগে কোনোবাই বিচাৰে ল'ব পাৰে। মই মেছেজত কোডবিলাক পিন কৰি যাম। নেক্সট অৰ্ডাৰটো ফ্লিপকাৰ্টৰ পৰা, আৰু এইটো এটা ৱাইড লেগ পেণ্ট ব্লেক কালাৰত। আৰু সন্মুখৰ ফালেও এনেকৈ চেইন দিয়া আছে এডজাষ্ট কৰিব পৰাকৈ। লগত এডাল বেল্টো আহিছে, চাইজ 28, আৰু মোৰ তাত খুব ধুনীয়াকৈ হৈছে। পিন্ধিও ভাল লাগে, অলপ ষ্টাইলিছ লুক লাগে। আজিকালি যিহেতু এইবিলাক পেণ্ট খুব ট্ৰেণ্ডত আছে, গতিকে পিন্ধিবলৈও খুব ভাল লাগে, কমফৰ্টেবলো লাগে, গাত লাগি নধৰে। গতিকে মোৰ ভালেই লাগিছে। যদি কাৰোবাৰ পচন্দ হয়, কোনোবাই যদি এনেকুৱা ল'ব বিচাৰে, তেতিয়াহ'লে অৰ্ডাৰ কৰিব পাৰে। মই লিংক ডেছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে চেক কৰিব পাৰে। নেক্সট এটা জিন্স অৰ্ডাৰ কৰিছিলোঁ। এইটো ফ্লিপকাৰ্টৰ পৰাই মই অৰ্ডাৰ কৰিছোঁ। এইটো ৱাইড লেগে হয়, অলপমান দীঘল হয় মোৰ কাৰণে, কিন্তু তথাপিতো ঠিকেই আছে। আৰু কোৱালিটিটোও খুব ধুনীয়া হয়, চাব পাৰে। কোৱালিটিটো খুব ধুনীয়া। চাইজ 228 হয়। আৰু পেণ্টটো কালাৰটো এনেকুৱা ৱাইড লেগ। ভালেকেইটা কালাৰ এভেইলেবল আছে, যি কালাৰ লাগে সেই কালাৰত অৰ্ডাৰ কৰিব পাৰে। নেক্সট এণ্ড লাষ্ট অৰ্ডাৰটো দেখুৱাব বিচাৰিছোঁ। এইটো মিছ'ৰ পৰা লোৱা এটা লং ফ্ৰক টাইপ ড্ৰেছ হয়, টাইপৰ হয়। তেনেকুৱা পিন্ধি দেখুৱাম, পিন্ধিলে খুব ধুনীয়া ষ্টাইলিছ লাগে। আৰু বহুকেইটা কালাৰত এভেইলেবল আছে। বিশেষকৈ এনেকুৱা নাইট পাৰ্টি তেনেকুৱা টাইপত পিন্ধিবৰ কাৰণে ভাল হয়, কমফৰ্টেবল হয়। এনেই গৰমত বা দিনত তেনেকুৱা টাইমত পিন্ধিবলৈ অকণমান আনকমফৰ্টেবল হ'ব পাৰে। যিটো
অল ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিলে নিশ্চয় জনাবলৈ নাপাহৰিব যদি কোনোবাটো প্ৰডাক্ট আপোনাৰ ভাল লাগে যদি বাই কৰিব বিচাৰে তেনেহলে ডেসক্ৰিপচন বক্সত লিংক দিয়া আছে আপোনালোকে চেক কৰিব পাৰে যদি ভাল লাগে তেনেহলে ল'ব পাৰে গতিকে বাকি ইমানেই আছিলে নেক্সট ভিডিঅ'ত আকৌ লগ পাম আপোনালোকক আজিৰ কাৰণে ধন্যবাদ